নমস্কাৰ অসমৰ প্ৰেম ভালপোৱা চেনেললৈ লাভ ইজ লাইফলৈ আপোনাক স্বাগতম জনাইছোঁ। আজি মই ক'ব বিচাৰিছোঁ যে আপুনি যাক ভাল পায় তেওঁৱে আপোনাক সঁচাই বহুত ভাল পায় নে আপোনাৰ লগত টাইম পাছ কৰি আছে। এইটো জানিবলৈ আপুনি অনুগ্ৰহ কৰি গোটেই ভিডিঅ'টি চাব, কাৰণ সকলো বস্তুৰে এটা সীমা থাকে। যদি আমি সীমাৰ সময়ৰ ভিতৰত সকলোখিনি গোটেইখিনি কাম কৰিব পাৰোঁ তেনেহ'লে আমি একো অসুবিধা নহয়, আমাৰ একো প্ৰব্লেম নহয়। কেতিয়াবা আমি আমাৰ ভালপোৱাজনক চিনি পাওঁতে বহুত দেৰি হৈ যায়, তেতিয়াহ'লে আমাৰ বহুত অসুবিধাৰ সন্মুখীন হ'ব লগা হয়। সেইটো জানিবলৈ আপুনি এই ভিডিঅ'টি চাব আৰু মনোযোগেৰে শুনিব। যেতিয়া আমি কাৰোবাক ভাল পাওঁ বা তেওঁৱে যেতিয়া আমাক ভাল পাব, তেতিয়া আপোনাৰ লগত ভালদৰে অন্তৰ খুলি কথা পাতিব আৰু তেওঁৰ গোটেই যিমান সিক্ৰেট কথা থাকে বা ঘৰৰে কথা হওক বা সকলো ফেমিলিৰ কথা হওক, সকলো কথা আপোনাক ক'ব আৰু কৈ কিনে অন্তৰ খুলি কথা পাতি আপোনাৰ লগত বহুত ভাল পাব। আৰু যদি আপোনাক তেওঁ যিহেতু যদি আপোনাৰ পৰা পলাব বিচাৰে তেনেহ'লে আপোনাৰ লগত ভালকৈ কথা নাপাতে আৰু তেওঁৰ গোটেই এড্ৰেছৰ পৰা আদি কৰি নিজৰ প্ৰাইভেট যিবিলাক কথা থাকিব সেইবিলাক কথা আপোনাক নকয়। এইটোৰ পৰা আপুনি গম পাব যে আপোনাৰ বয়ফ্ৰেণ্ডে হওক বা গাৰ্লফ্ৰেণ্ডে হয় আপোনাক ভাল পায় নে নাপায়। আৰু আপুনি যাক ভাল পায় তেওঁৱে আপোনাক নিজে আগে ফোন কৰে বা মেছেজ কৰে নে আপুনি মেছেজ বা ফোন কৰাৰ পিছতে কল বেক বা মেছেজৰ ৰিপ্লাই দিয়ে। যদি আপোনাক তেওঁ বহুত ভাল পায় তেৱে আপুনি ফোন কৰাৰ আগতে, আপুনি মেছেজ দিয়াৰ আগতে আপোনাক নিজেই ফোন কৰিব আৰু আপোনাৰ নিজে খবৰ ল'ব। আৰু আপুনি যাক ভাল পায় তেওঁৱে আপোনাৰ যেতিয়া দৰকাৰ হয় বা আপোনাক ব্যৱহাৰ কৰিব বিচাৰে তেতিয়া আপোনাক ফোন কৰে নেকি, তেতিয়া আপোনাৰ খবৰ লয় নেকি, নে আপোনাৰ এনেই খবৰ লৈ থাকে, আপোনাৰ কেয়াৰ কৰে নে নকৰে। সেইটো জানিলেও আপুনি গম পাব যে আপোনাৰ ভাল পোৱাটো কিমান % সত্য। যদি আপোনাক তেওঁ বহুত ভাল পায় তেনেহ'লে অকল দৰকাৰী বুলি নহয়, সকলো সময়তে আপোনাৰ খবৰ ল'ব, সকলো সময়তে কেয়াৰ কৰিব। আজিৰ এই ভিডিঅ'টিত এইখিনিয়ে। যদি আপোনাৰ এই ভিডিঅ'টো ভাল লাগিছে লাইক কৰক, বেয়া লাগিলে ডিছলাইক কৰক, আৰু যদি ভাল বেয়া লাগে যিকোনো আপোনাৰ পচন্দ হয় নহয় আপুনি কমেণ্ট কৰক। আৰু যদি এই ভিডিঅ'টো আপুনি আকৌ এনেকুৱা ধৰণৰ ভিডিঅ' চাব বিচাৰে তেনেহ'লে আপুনি এই চেনেলটো ছাবস্ক্ৰাইব কৰক। থেংক ইউ ভিডিঅ'টো চোৱাৰ বাবে।